নমস্কাৰ সকলকে স্বাগতম জনাইছো ৰামধেনু এছএনডি চেনেলটোলৈ। আজি লৈছো Grade 4 বাবে 10টাকৈ সম্ভাৱ্য প্ৰশ্ন উত্তৰ। আহক ট্ৰেইন কৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰি অলপ উৎসাহ দিব। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্ন, তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নহয়? এ যমুনা, বি কৃষ্ণা, চি ৰবি, ডি কোশি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি কৃষ্ণা। কৃষ্ণা নদী উত্তৰ ভাৰতৰ নহয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো হ'ল কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে? এ 1 জানুৱাৰী, বি 26 জানুৱাৰী, চি 15 আগষ্ট, ডি 2 অক্টোবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি 15 আগষ্ট। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 3 নম্বৰ প্ৰশ্ন। মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? এ ৰাকেশ শৰ্মা, বি কল্পনা চাওলা, চি সুনীতা উইলিয়ামছ, ডি বিক্ৰম সাৰাভাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ ৰাকেশ শৰ্মা। ইয়াৰ পাছতে প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 4 নম্বৰ প্ৰশ্ন। আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? এ শুক্ৰ, বি বুধ, চি প্লুটো, ডি নেপচুন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি বুধ। ইয়াৰ পাছতে প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? এ বাঘ, বি গঁড়, চি সিংহ, ডি নীলগাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ বাঘ। ইয়াৰ পাছতে প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নটো হ'ল বিহাৰৰ ৰাজধানী কোনটো? এ ৰায়পুৰ, বি বাৰাউনী, চি পাটনা, ডি উজ্জয়ন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি পাটনা। বিহাৰৰ ৰাজধানী পাটনা। ইয়াৰ পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 7 নম্বৰ প্ৰশ্ন। এছীয় সিংহ ক'ত পোৱা যায়? এ গিৰ ৰাষ্ট্ৰীয় উদ্যান, বি কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, চি কানাহা ৰাষ্ট্ৰীয় উদ্যান, ডি দাচিগম ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 8 নম্বৰ প্ৰশ্ন। ৰামায়ণ কোনে লিখিছিল? এ বেদব্যাস, বি বাল্মীকি, চি কালিদাস, ডি মানভট্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি বাল্মীকি। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 9 নম্বৰ প্ৰশ্ন। বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰিছিল? এ পাব্লো পিকাচো, বি মাইকেল এঞ্জেলো, চি চেনজিও ৰাফেল, ডি লিওনাৰ্ডো দা ভিঞ্চি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি লিওনাৰ্ডো দা ভিঞ্চি। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 10 নম্বৰ প্ৰশ্ন। ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? এ ফুটবল, বি ক্ৰিকেট, চি বেডমিণ্টন, ডি হকী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি ক্ৰিকেট। ইয়াৰ লগে লগে আজি আমাৰ 10টাকৈ প্ৰশ্ন উত্তৰ সামৰণি পৰিছে। পুনৰ লৈ আহিম এনেকৈ সম্ভাৱ্য প্ৰশ্ন উত্তৰ। তেতিয়ালৈকে সকলোৰে পৰা লৈছোঁ বিদায়। ধন্যবাদ।